গুড মৰ্ণিং। এতিয়া আমি ওলালো চাবলৈ ক'ত নেগেৰিটি। ফ্ৰেণ্ডছ, মই এতিয়া চাই আছোঁ নেগেটিভ মন্দিৰ আহি পালোঁ। আপোনালোকক দেখি আছোঁ নেগেটিভ মন্দিৰটো, আপোনালোকে মোৰ লগত চাই থাকক। আমি নেগেটিভ মন্দিৰত আহিছোঁ দেৰগাঁও গোলাঘাট। মোৰ লগত আছে ৰূপনগৰ, দেখাই আছোঁ আপোনাক যিমানখিনি বাৰু। আপোনালোকে চাই থাকক, ব্লগ হিচাপত দেখাই আছোঁ আমি। আপোনালোকে ইতিহাসত পঢ়িছে চাগে, শিৱদৌল নেগেৰিটিং। ৰাজেশ্বৰ সিঙৰ দিনত বনোৱা হৈছিলে। ৰজাৰ দিনত বনোৱা মন্দিৰটো শিৱদৌল চাওক। হেল্ল' চাওক, আমাৰ নায়ক ছাৰ। গম পাইছে ন? ঠিক আছে, ছাৰ বোলে আগতে গম পাইছে ছেকেণ্ড ডিভিজন ল'ৰাবিলাক ইয়াত আহিব, ইয়াৰ কাৰণে অলৰেডি ইয়াত আহি আছে। চাওক অলপ জ্বলাওক। মন্দিৰ সোমালো, চাই আছে। তাৰ পৰা দোকানৰ পৰা নেগেটিভৰ শিৱদৌলটো মই গোটেইখিনি আপোনালোকে এনেধৰণৰ নায়ক ছাৰৰ নেগেটিভত লগ পাই যিসকল অহা নাই চ' ধন্যবাদ, চাব পাৰিব। ৰাউণ্ডটো মই দেখাই আছোঁ আপোনালোকক। ইয়াত অলপ বান্দৰৰ উৎপাতটো বেছি, আপোনালোকে ভিডিঅ' কৰোঁতে ভালকৈ কৰিব। এজনী ছোৱালীৰ মোবাইল লৈ গৈছে থাপ মাৰি, এই মোবাইলটো নাপালে আৰু ক'ত মোবাইলটো লৈ গ'ল। কিন্তু বান্দৰে বহুত বান্দৰ আছে, আৰু খোৱা বস্তুবিলাক লৈ আহিলে অলপ বেগ এটা সোমাই আনিলে ভাল, নহ'লে হাতৰ পৰা থাপ মাৰি কিনে লৈ যাব। সাৱধান বান্দৰৰ পৰা ইয়াত। বহুত ভাল লাগিছে, আমি চালো আৰু আজি ফাৰ্ষ্ট টাইম থাকিলে চব জেগাই চাব লাগিব। বহুত নেদেখা জেগা চাব। আমি মোটামুটি 11 মাহৰ ভিতৰত অসমৰ শিৱসাগৰ, এতিয়া গোলাঘাট, নেগেৰিটিং, তিনিচুকীয়া, মাৰ্ঘেৰিটা, লিডু, ধেমাজি, লখিমপুৰ আৰু বহুতকেইটা ডিষ্ট্ৰিক্ট ঘূৰিলোঁ এই 11 মাহ ট্ৰেইনিঙৰ ভিতৰতে। আৰু এতিয়া আমাৰ নতুন কনষ্টেবল লাইভ ষ্টাৰ্ট হ'ল, এতিয়া আৰু বহুত চাব বাকী আছে।